मोनसे दुखुनांथाव जाथाय जादों माने खौरांगिरिनि गेजेराव पुलिसनि गेजेराव मोनसे लाजि फोनांनाय मोनसे जाथाय जादों मानोना मैया चिरां जिल्लायाव आसामनि गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्माया माखासे जौगाथायनि खामानि बेखेवफैदों बे समाव जोंनि गागि खौरांगिरि बङाइगावनि DY 65नि बिउर' गागि खौरांगिरि बिथाङा चिफ मिनिस्टारनि सेराव कुइसन सोंनो थांनाय गेरेआव पुलिस बिफाना बेखौ लाखिदों गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्माजों माबाफोर कुइसन दं नामा होननानै बिथाङा सोंथि खालामदों नाथाय गागि खौरांगिरिखौ थांहोआखै बियो डिप्ल'मनि मोनसे कार्ड देखायदों गभर्नमेन्ट कार्ड बेखौ देखायसेयाव बिथांखौ देखाय बे मोनसे खोब लाजि फोनांनाय जादों आरो दिनैनि दिनाव नैबे चिरां जिल्लानि खुंथायावनो 2.0 माने अरुणोदय आसनि राननाय हाबाफारि बे समाव VIP मोनसे नेम खान्थि बाहायदों बे VIP नेम खान्थि बाहायनाया रिपर्टारफोरखौ थांनो होआखै माखासेखौ थांनो होदों बेफोरबायदि माने लाजि फोनांनाय जाथाय जादों आरो फिन दाख्लै बावैसो बासुगाव बिदिनो मिनिस्टारनि प्रग्राम जादों बाहाय रिपर्टारफोरखौ केमेरा खेबनायाव माखासे उसुबिदा लाजि फोनांनाय मोनसे जाथाय जादों दा जोङो बे गासै बाथ्राखौ लानानै जोङो मोनसे दुखु मोननाय फोरमायदों आरो बेयो लाजिनांथाव जादों बेखौ लानानै जोङो दिनै चिरां जिल्लानि खौरांगिरिफ्रा जथायै जुथुमनानै मोनसे डिसिसन लादोंदि जेब्लासिम जिल्ला खुंथायनि दैदेनगिरि आरो जिल्लानि पुलिस बिफान आरो लोगोसेनो जनप्रतिनिधिफोरजों जोङो सावरायनानै जुदि डिसिसन मोजां मोनसे डिसिसन फैयाबा जों टटेलि जोंनि बे जिल्ला खुंथाय आरो पुलिस बिफान आरो माखासे जौगाथाय खामानिफोरखौ जोङो प्रसार खालामा होननानै थांखि लादों কিছুদিন ধৰি সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈ আছে এইটো সঁচা কথাই যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা অনুষ্ঠান আছিল কাজলগাঁৱত VIPৰ নিৰাপত্তা বা মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি আমাৰ সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী তেওঁ নামনি অসমৰ DYৰ জ্যেষ্ঠ সাংবাদিক ব্যুৰ তেখেতক জনসংযোগৰ কাৰ্ড দেখুৱাৰ পিছতো তেখেতক যাব দিয়া নাই সোমাব দিয়া নাই আৰু সেইটো লৈ তৰ্ক বিতৰ্ক হৈছে আৰু তেওঁক অপবাদ অপদস্থ কৰিছে গতিকে আৰু কিছুদিন আগতে আমাৰ গৰু গাড়ী ঢালিগাঁও থানাত গৰু গাড়ীত কিছু গৰু ধৰা পৰিছিল আমাৰ সাংবাদিকসকলে তাতে ভিজুৱেল লৈছিল আৰু সেই ভিজুৱেল আৰক্ষীয়ে কেমেৰা পাৰ্চনৰ পৰা কাঢ়ি লৈ ডিলিট কৰাইছে তাৰপিছত আজিও এটা কাজলগাঁৱত অনুষ্ঠান আছে অৰুণোদয় আঁচনিৰ অনুষ্ঠান আৰু সেই অনুষ্ঠানতো সাংবাদিকসকলৰ VIPৰ নামত VIPৰ নিৰাপত্তাৰ নামত সাংবাদিকসকলক সোমাব দিয়া নাই কিছুমানক সোমাব দিছে কিছুমানক আটক কৰিছে সোমাব দিয়া নাই এই যে অভিযোগ সাংবাদিকসকলক যে বাৰে বাৰে আৰক্ষীয়ে হাৰাশাস্তি কৰি আছে গতিকে এই ক্ষেত্ৰত আমি আজি জৰুৰী এটা বৈঠক কৰিলোঁ চিৰাং জিলা প্ৰেছ ক্লাবে আৰু এই বৈঠকত এটা সৰ্বসিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে জিলা আৰক্ষী অধীক্ষক আৰু আমাৰ জিলা আয়ুক্ত আৰু সাংবাদিকসকলৰ প্ৰতিনিধিৰ লগত এটা যৌথভাৱে আলোচনা কৰি মীমাংসা নোহোৱালৈকে আমি জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ যিমান বা বাতৰি যিমান অনুষ্ঠান নিউজ হ'ব সেই সকলো নিউজ আমি প্ৰত্যাহাৰ কৰিছোঁ দেখা গৈছে যে যোৱাকালিৰ যিটো ঘটনা সংঘটিত হৈছিল তাতে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বেষ্টনীৰ কথা কোৱা হৈছিল কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া আমি জনসভাত দেখিবলৈ পাইছিলোঁ তাতে মানে ৰুল ৰেগুলেশ্যন কিন্তু মুখ্যমন্ত্ৰী নিজে ভায়োলেশ্যন কৰিছিল মুখ্যমন্ত্ৰী নিজে মানুহৰ মাজত সোমাই গৈছিল হয় মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান নিৰাপত্তাৰ অভাৱ বুলি নাভাবে কাৰণ শান্তিৰ অসম শান্তিৰ শান্তিৰ BTR বুলি তেওঁ কৈয়ে থাকে বা হৈছেও শান্তি আমিও জানো কিন্তু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰাপত্তাৰ খাতিৰত ভোগা নাই নিৰাপত্তাৰ অভাৱ ভোগা নাই কিন্তু আমাৰ আৰক্ষীসকলে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি সাংবাদিকসকলক এনেধৰণৰ হাৰাশাস্তি কৰি আছে ইটো বিষয়ত আমি কি ক'ম আচলতে ক'বলৈ ভাষা নাই কাৰণ এটাৰ পিছত এটা ঘটনা চিৰাঙত হৈ আছে আৰু সাংবাদিক কৰ্মীসকলে মানে গুৰুত্ব সহকাৰে বস্তুটো মানি লৈছিল কিন্তু দেখা গৈছে ইহঁতসকলে যিটো ব্যৱস্থা কৰি আছে ইটো এতিয়া মানে আমি যে ধৈৰ্য ধৰিব পাৰিম ইটো আমাৰ হাতত নাই কাৰণ ইয়াৰ পূৰ্বে বাসগাঁৱত অসমৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আহিছিল সাংবাদিকৰ লগত বেয়া ব্যৱহাৰ কৰিছে সিদিনা আমি নিউজ বৰ্জন কৰিছিলোঁ আমি আৰক্ষীক কোনো ধৰণৰ মানে অভিযোগ দিয়া নাই বা কৰ্মীসকলক কোনো ধৰণৰ অভিযোগ দিয়া নাই কালি এনেকুৱা মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত আমাৰ সাংবাদিক এজনক খুব বেয়া ব্যৱহাৰ কৰিছে এইটো আমাৰ বঙাইগাঁৱৰ এজন জ্যেষ্ঠ সাংবাদিক আছে মই নাম নকওঁ তেখেতে খুব বেয়া ব্যৱহাৰ কৰিছে এইটো আমাৰ মানে খুব বেয়া পাইছোঁ আমি কালিও আমি আৰক্ষী অধীক্ষক এই বিষয়ে অৱগত কৰিছিলোঁ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আজিও ঠিক VIPৰ নামত আমাৰ সাংবাদিকসকলক যি ধৰণৰ মানে হাৰাশাস্তি কৰে এইটো আমি খুব দুখিত আৰু দুখ প্ৰকাশ কৰিছোঁ এতিয়া কি ডিচিশ্যন কেনেকুৱা
এতিয়া ডিচিশ্যন যিহেতু আমাৰ বিভিন্ন সাংবাদিকসকলৰ সংস্থা আছে সকলোৱে মিলি যিটো সিদ্ধান্ত ল'ব আমি সেই সকলোৱে এক লগত মানে কৰি আমি কাম চলাই যাম दुर्गा फुजानि धामाका दखना डिजाइन दखना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सहरनि रयेल बड' फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना गेमस्रि गाननाय दखना मिथि गाननाय दखना थाइलेण्ड दखनानि धामाका दखनानि डिजाइन दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड' दखना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दखना मिथि गाननाय दखना सिकिरि दखना आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बड' फेशन हाबाव बायदि रोखोमनि दखना नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बड' हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन रयेल बड' गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया रयेल बड' हाब दखना गलानि थङानो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957383083 जानबुं नङाव खौरां लानो हागोन